হেল্ল' গাইজ, আজি মই ৰাতিপুৱা গুৱাহাটীৰ পৰা গুচি যাই আছিলোঁ। যাই থকা অৱস্থাত মই ইয়াতে এজন দুখীয়া মানুহ লগ পালোঁ। মানুহজনে এটা কোনোবা খোৱা বস্তু দিছে, খাই আছে। এতিয়া মই অলৰেডি এদিন তাৰ ওচৰত আহিছোঁ। हेलो काका, क्या खबर है? कुछ खाया है? चावल दे दो साहब। हाँ, चावल है। ठीक है, हम दे रहे हैं। रुकिए, एक मिनट दे रहे हैं। तो मैं क्या मैंने चाहो भात खाओ मुझे से भात तो बोलो नहीं, ये लीजिए। हाँ, तो मैं अन्य वो तो खाओ बस दीजिए। हाँ हाँ, दिखे दिखे। ठीक है, वो खाना से सही यहाँ दिए सुखा। ए खाए खाना चाहिए, अच्छा चीज है तो नहीं चाहिए। अच्छा, यहाँ पर रख देते हैं। हाँ, बाद में खा लीजिएगा। हाँ, ঠিক আছে গাইজ, মানে হেৰি একচুৱেলি ভাতে খাব খুজিছে। তেওঁ খজা দিছোঁ, তেওঁ খজাটো ভাল পাব চাগে। বিস্কুটটো তেওঁ মানে কৈ আছে নাখাব এতিয়া, পাছত হেৰি কৰিব চাগে। মই তেওঁ দি দিছোঁ অলৰেডি। সঁচাকৈ এনেকুৱা মানুহক অলপ হেল্প কৰিব। ইয়াতে ওচৰ চুবুৰীয়া মানুহবিলাক হেল্প কৰে, মই চালোঁ। মই অলপ আপোনালোকে পালে হেল্প কৰিব গাইজ, যিমান পাৰে মানে হেল্প কৰি যাব। নিশ্চয় আপোনালোকৰ ভাল হ'ব। ভগৱানে একদিন আপোনালোকক চাব। আৰু এইবিলাক হেল্প কৰিলে কেতিয়া কমি নহয়। যিমান হেল্প কৰিব সিমানে ভাল। থেংক ইউ গাইজ।